দলৰ শীৰ্ষ নেতৃত্বলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দলটোক সুন্দৰভাৱে সেৱা কৰাৰ বিনিময়ত দলে মোক নলবাৰীৰ এটা সন্মানীয় সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আমাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, আমাৰ সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া সকলোলৈকে আৰু তাৰ লগে লগে আমাৰ দলৰ সকলো শীৰ্ষ নেতৃত্বলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তেখেতসকলে মোক পুনৰবাৰ নলবাৰীৰ বিধায়ক হোৱাৰ পথ প্ৰশস্ত কৰি দিছে। নলবাৰীৰ দৰে এটা সন্মানীয় সমষ্টিত মোক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়াৰ কাৰণে দলটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, দলৰ প্ৰতিজন শীৰ্ষ নেতৃত্বলৈ। তাৰ লগে লগে আজি নলবাৰীৰ আমাৰ দলীয় সতীৰ্থসকল, দলীয় কৰ্মীসকল, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ উৎসাহ উদ্দীপনা দেখি অত্যন্ত আনন্দিত হৈছোঁ। বিশ্বাস আছে যে নলবাৰীত আগতকৈ বহুত বেছি ভোটেৰে আমি বিজয়ী হ'ব পাৰিম। প্ৰতিটো নিৰ্বাচনত আমাৰ ভোট বাঢ়ি গৈ আছে। 2016ত আমি প্ৰায় 1 লাখ ভোট পাইছিলোঁ। 2019ত আহি তাত আৰু 5-6 হাজাৰ ভোট যোগ হৈছে। ঠিক তেনেদৰে এইবাৰ আৰু 8-10 হাজাৰ ভোট যোগ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু সেই লক্ষ্য আগত লৈ আমি আগবাঢ়িছোঁ। নিৰ্বাচনত বিজয় আমাৰ সুনিশ্চিত, মাত্ৰ আমি আমাৰ দলীয় কৰ্মীসকলে যি ধৰণে উৎসাহ উদ্দীপনাৰে ওলাই আহিছে, মোৰ বিশ্বাস আছে যে আমি আৰু অধিক ভোট বঢ়াব পাৰিম। এইবিলাক নহয়, প্ৰথম কথা হ'ল নলবাৰীৰ ৰাইজৰ আশীৰ্বাদ মোৰ আটাইতকৈ ডাঙৰ আৰু নলবাৰীৰ ৰাইজে 2011 চনতো মোক আশীৰ্বাদ দিছিল, মোক বিধায়ক কৰি পঠাইছিল। বহু কামেই 2016 চনলৈ মই বিধায়ক আছিলোঁ, বহু কামেই মোৰ আধৰুৱা হৈ থাকিল, মোৰ কিছু সপোন থাকিল আৰু আজি দলে সেইখিনি দায়িত্ব ল'বৰ কাৰণে, প্ৰতিনিধি হিচাপে হ'বৰ কাৰণে মোক দলে যি প্ৰাৰ্থিত্ব দিলে সেয়া মোৰ কাৰণে অত্যন্ত সৌভাগ্য আৰু মই ভাবোঁ যে মোৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে এই আগন্তুক দিনবিলাকত মই সুন্দৰভাৱে কাম কৰি যোৱাটোৱে মোৰ লক্ষ্য হ'ব। মোক দলে আজিৰ তাৰিখত বিধায়কৰ কাৰণে প্ৰাৰ্থিত্ব দিছে আৰু মই সেই কথাটোতে আটাইতকৈ গুৰুত্ব সহকাৰে লৈ নিৰ্বাচনটো খেলিব লাগে। নিৰ্বাচনত কি ধৰণে আমাৰ দলৰ তৃণমূল কৰ্মীসকলৰ উৎসাহ উদ্দীপনাৰ আশা আকাংক্ষাবিলাক প্ৰতিফলিত কৰি আমি আটাইতকৈ বেছি ভোট ল'ব পাৰোঁ, সেই লক্ষ্যটোৱে মোৰ থাকিব। যদি জয় হয় বিধায়ক হিচাপে নলবাৰীৰ ৰাইজে 5 বছৰ পাই থৈছে, গতিকে মই বিধায়ক হিচাপে যি কাম আৰম্ভ কৰিছিলোঁ, বহু কামেই অসম্পূৰ্ণ হৈ আছিল। বহু কামেই সেই সময়ৰ ৰাজনৈতিক পৰিৱেশৰ কাৰণে বা সেই সময়ত যি পৰিৱেশৰ মাজত আমি আছিলোঁ, বহু কাম কৰিব পৰা নাছিলোঁ। আজি দলৰ নেতৃত্বই সেই সুবিধাখন দিলে, যদি ৰাইজে কৃপা কৰে, কাৰণ ৰাইজৰ কৃপা লাগিব, ৰাইজৰ আশীৰ্বাদ লাগিব, নলবৰীয়া ৰাইজৰ আশীৰ্বাদ মোৰ লগত থাকিব বা আমাৰ দলৰ লগত থাকিব বুলি মই বিশ্বাস কৰোঁ আৰু নলবৰীয়া ৰাইজে যি ধৰণে বিজেপি দলক সদায় শক্তিশালী কৰি লৈ গৈছে, সদায় আশীৰ্বাদ দি আছে, সেই ধৰণে দলটোক আৰু অধিক শক্তিশালী কৰক আৰু দলৰ শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদত মই নিশ্চয়কৈ নলবাৰীৰ এক সুন্দৰ পৰিৱেশ, সুপৰিকল্পিতভাৱে বিকাশৰ এক উন্নয়নৰ এক যাত্ৰা মই আৰম্ভ কৰিব পাৰিম, তাকে আশা ৰাখিছোঁ। যেতিয়া মোক টিকট দিয়া নাছিল, ময়ো তেওঁৰ হাতত ধৰি লৈ একেলগে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। তেখেতৰ প্ৰাৰ্থিত্বৰ লগত মই প্ৰতিটো সময়ত লগত আছিলোঁ আৰু মোৰ বিশ্বাস আমাৰ দলটোৰ প্ৰতিগৰাকী কৰ্মীয়ে সেই ধৰণে কাম কৰে। গতিকে এয়া হ'ল একতা দায়িত্ব। যোৱা 5 বছৰৰ কাৰণে মোক দায়িত্ব দিছিল দলৰ ক'ৰবাত উপসভাপতি, দলৰ মুখপাত্ৰৰ দায়িত্ব, চৰকাৰখনত পৰ্যটন নিগমৰ অধ্যক্ষৰ দৰে দায়িত্ব, এতিয়া আকৌ নলবাৰীৰ ৰাইজৰ প্ৰতিনিধি হোৱাৰ কাৰণে দায়িত্ব দিছে। দলে যেতিয়া যি দায়িত্ব দিব সেই পালন কৰিব লাগিব আৰু মই নিশ্চয়কৈ বিশ্বাস কৰোঁ যে আমাৰ আগৰ বিধায়ক অশোক শৰ্মা ডাঙৰীয়া এজন দক্ষ মানুহ, তেখেতে নলবাৰীৰ যথেষ্ট উন্নয়নৰ কাম কৰিছে আৰু মই সেই উন্নয়নৰ কাম কৰাৰ যি দক্ষতা, সেই দক্ষতাক নিশ্চয়কৈ দলে স্বীকৃতি দিব আৰু দলে তেখেতক ভাল দায়িত্ব দিব। ইয়াতকৈ কিজানি ভাল দায়িত্বই দিয়ে, মই আশা ৰাখোঁ যে তেখেতক তেনেকুৱা ভাল দায়িত্ব দিয়ক আৰু কাম কৰক আৰু আমি এটা টীম হিচাপে কাম কৰোঁ। আমাৰ দলত কেতিয়াও এই ধৰণৰ কথা নাই, আমি দলত সদায় এটা দলৰ টীম হিচাপে কাম কৰোঁ আৰু টীম আছামৰ যিটো লক্ষ্য, সেই লক্ষ্যত আমি কাম কৰি থাকোঁ আৰু সেই ধৰণে আমি একেলগে কাম কৰিম, তাত আমাৰ চিন্তা কৰিবলগীয়া নাই।
বৰ্তমানলৈকে নলবাৰীৰ যি সমীকৰণ আমি দেখি আছোঁ বিগত নিৰ্বাচনসমূহৰ সমীকৰণ বা ৰাজনৈতিক মোৰ যি অভিজ্ঞতা এই অভিজ্ঞতাৰ ফালৰ পৰা আমি নিশ্চয়কৈ কংগ্ৰেছৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিম কিন্তু কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা মানে আমি যোৱাবাৰ ৭০,০০০ত জিকিছিলোঁ এইবাৰ ৮০,০০০ত জিকিম নে ৯০,০০০ত জিকিম সেইটোৰে প্ৰতিদ্বন্দ্বিতা আমি তাত ইলেকশ্যন জিকাৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কিমান ভোটৰ ব্যৱধানত জিকিব পাৰোঁ তাৰহে প্ৰতিদ্বন্দ্বিতা আমাৰ লগত কণ্টেষ্টত কংগ্ৰেছে থাকিব কিন্তু কংগ্ৰেছ থাকিব কিমান হাজাৰৰ পিছত থাকিব যে ৬০,০০০ৰ পিছত থাকিব নে ৮০,০০০ৰ পিছত থাকিব সেইটোৰে প্ৰতিযোগিতা বাকী প্ৰতিযোগিতা নাই আৰু বাকী যিবিলাক দল এইবিলাক দলটো নলবাৰীৰ ৰাইজে আদৰিও নলয় আদৰি লোৱাৰ কথা নাহে আৰু কংগ্ৰেছ দলক কি পৰ্যায়লৈ নিছে আপোনালোকে দেখি আছে আৰু এইবাৰ AUDF দলৰ লগত লগ হোৱাৰ পিছত অসমৰ নলবাৰীয়া মানুহে কংগ্ৰেছ দলক যে আৰু ভোট দিব সেইটো মই আশা ৰখা নাই প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ